ডিফুত কংগ্ৰেছ নেত্ৰীৰ অমানৱীয় কাণ্ড বন কৰা কিশোৰীক অকথ্য নিৰ্যাতন গাত ঢালিলে গৰম পানী চাওক এই কিশোৰীগৰাকীলৈ ডিঙি আৰু কান্ধত উতলা গৰম পানীয়ে পুৰাৰ দাগ কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ইলিছ ইংটিৰ ঘৰতেই এই নিৰ্যাতনৰ সন্মুখীন হল কিশোৰীগৰাকী যোৱা মাৰ্চ মাহত বিদ্যালয়ত পঢ়ুৱাৰ প্ৰতিশ্ৰুতিৰে আনি দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীক ঘৰৰ বন কৰা কামত লগাইছিল কামৰ মাজে মাজে খুদ ধৰি চলাইছিল নিৰ্যাতন যোৱা 23 ছেপ্টেম্বৰত এটা সৰু কথাতেই কংগ্ৰেছ নেত্ৰীগৰাকীৰ বোৱাৰীয়েকে কিশোৰীগৰাকীৰ গাত ঢালি দিলে গৰম পানী আনকি কিশোৰীগৰাকীৰ কোনো চিকিৎসাৰো ব্যৱস্থা নকৰিলে পিছত পিতৃয়ে ঘটনা সম্পৰ্কে জানিব পাৰি কিশোৰীগৰাকীক ঘৰলৈ লৈ যায় এই অমানৱীয় কাণ্ড ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই পাহাৰীয়া জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে কংগ্ৰেছ নেত্ৰীগৰাকীৰ পুত্ৰই কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ থানাত গোচৰ নিদিবৰ বাবে পৰিয়ালক হেঁচা দিয়ে কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে 1,30,000 টকাও আগবঢ়ায় কিন্তু ইতিমধ্যেই এই ঘটনাই তোলপাৰ লগাইছে কাৰ্বি পাহাৰত চৰকাৰে শিশু শ্ৰমিক শিশু নিৰ্যাতন প্ৰতিৰোধৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছে কিন্তু সেই আইনে ঢুকি পাবনে কাৰ্বি পাহাৰৰ এগৰাকী প্ৰভাৱশালী কংগ্ৰেছ নেত্ৰীক খেৰণিৰ পৰা কনক দেউৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম